নমস্কাৰ, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া দোকানলৈ বুলি গৈ আছোঁ। দোকানৰ পৰা কিবা কিবি আনোগৈ, যিহেতু পথাৰত কাম লগাই আছে। আজি আমাৰ শেষৰ দিন, পথাৰলৈও যাম, বাকীবোৰ দেখুৱাই যাম। আজি অকণমান ৰুইও চামগৈ দেই। এতিয়া দোকানৰ পৰা চাহ খাবলৈ বুলি চানা বিস্কুট কিবা কিবি লৈ আহোঁগৈ, তাৰপিছত আপোনালোক আকৌ লগ পাম। এয়া দোকানৰ পৰা লৈ আহিলোঁ। এতিয়া পলিথিন নাই বোলে দোকানত, এনেকৈ হাততে লৈ আহি আছোঁ আৰু এতিয়া নলাবোৰত পূৰা পানী হৈছে, মানুহৰ ঘৰৰ ফালেও সোমাই গৈছে। এজনী চিম্পী বাটতে পালোঁ, আকৌ আহি আছে। এফালে চাই হাই কৰি দিয়া, লগতে মোৰ লগত তাইও গ'ল। এতিয়া ঘৰ গৈ লওঁ। পথাৰত চাহ দি থৈ আহোঁগৈ। আজি আমাৰ লাষ্ট আৰু মাহঁত বহিয়ে আছে সেই গৰমত। ৰ'ব মই দেখাই আছোঁ, পাইছোঁগৈ আজি একদম ওচৰতে আছে। এয়া পাইছোঁ, ওচৰতে আজি ৰুই শেষেই হ'ব। আজি বেছি দিন নালাগে মানে। এইফালে বহি আছে, চাহটো দি লওঁ মই। আজি ৰিজু খুৰী, বৌ, মা আৰু খুৰী এজনী এনেকৈ 4 দিন। হেল্ল', চাহ বাকি লওঁ। চানা লৈ আহিছিলোঁ, ভাগ কৰি লওঁ। চাহ দিছোঁ। সেইফালে খুলিবই পৰা নাই, গৰম পানী খাই মানে চাহ খাই উঠাৰ পাছত আকৌ এতিয়া অকণমান দূৰলৈ আহিলে। এতিয়া এইকেইডৰা ৰুব, তাৰপিছত কঠীয়া তলিডৰা ৰুব। আমাৰ আজি শেষ, ময়ো আহিম ৰুবলৈ। এইফালে পাপাই কোৰ মাৰি আছে। ঘৰৰ পৰা আকৌ চাহ দি পানি আকৌ ঘৰলৈ গ'লোঁ। এতিয়া পানী বটলটো লৈ এতিয়া মাহঁতে ৰুই আছে নহয়, সেয়া মূৰত পাগুৰি চাগুৰি মাৰি আহিছোঁ। অকণমান এনেই ৰৈ চাম আৰু কোন কোনো আহিছে। গৈ লওঁ আমি। ইমান ৰ'দ দিছে নহয়। পানী আনি দিলোঁ, খাই আছে। তাৰপিছত এইডৰা আৰু লাষ্ট আজি কঠীয়ানি তলি মানে এডোখৰ ৰুব। পূৰা বোকা, ৰুবলৈ ইমান এটা ভাল নহ'ব, তথাপিও শেষৰ দিন কাৰণে ইয়াতে অকণমান ট্ৰাই কৰিম। সেইফালে খুৰী ৰুই আছে, সেইফালে মা, এইজনী কোন মই অকণমান ৰুম। এতিয়া খুৰীয়ে ভিডিঅ' কৰি দিব। এয়া এতিয়া ৰুবলৈ লৈছোঁ। নাজানো এইখিনিৰ পৰা এনেকৈ কৰি ৰুলোঁ আৰু তেৰা বেকাকৈ। এতিয়া আমি যাওঁগৈ, কিবা জলপান ঠিক কৰিব গৈছে। এইফালে মাহঁতে ৰুই আছে। গাইজ, চেণ্ডেল হাতত ল'লোঁ। এতিয়া পুখুৰী মাজে মাজে যাওঁ। ঘৰলৈ আহি এয়া গাখীৰ গৰম কৰিলোঁ। তাৰপিছত এয়া কলা বৰা চাউলৰ জলপান দেই। তাৰপিছত কুকাৰত আৰু আছে, মায়ে ভাগ কৰিলেহি। ভাত কোনো নাখায় বোলে। অৱশ্যে কালি সকলোকে মাছেৰে ভাত খুওৱা হ'ল দেই। আজি লাষ্ট বুলিয়ে কালিয়ে খোৱালোঁ। আমাৰ পাছফালে ৰুই হৈ গ'ল। এতিয়া মামাহঁতৰ ঘৰ চাইছে, এবিঘামান আছে। এইফালে ৰুবগৈ এতিয়া। মই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ, বাই।